কথা কোৱাচোন সেই গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় কিবা সুস্বাদু দ্ৰব্য লৈ আহিছা দিয়া দিয়া সখা যি আনিছা মোক এতিয়াই দিয়া দিয়া নাই নাই সখা মই একোৱে অনা নাই সখা যদিহে তুমি মোৰ বিষয়ে নাজানা তেনেহ'লে মই কওঁ শুনা অতি অল্প বস্তু যদি ভক্ত হবে মোক মহা স্নেহে কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে তাত মোৰ অলপো আশা নাই গতিকে সখা যি আনিছা লজ্জাক উপেক্ষা তুমি মোক এতিয়াই প্ৰদান কৰা এই ভঞ্জিম মই পেট ভৰাই আৰু তুষ্ট হ'ব সমস্ত চৰাচৰ দিয়া সখা সখা মই সঁচাকৈয়ে একো অনা নাই চোৱা মই একোৱে অনা নাই অ সখা একো অনা নাই তুমি অত বৰ্ষৰ পিছত তোমাৰ পৰম মিত্ৰৰ কাষলৈ আহিছা মোৰ এই দুই চক্ষুলৈ চাই কোৱাচোন বাৰু সখা সঁচাই তুমি একোৱেই নানিলানে মোৰ বাবে সখা মই নৰেন্দ্ৰ ব্ৰাহ্মণ কি লৈ আহিম তোমালৈ একোৱে অনা নাই অ সখা তুমি মিছাতেই কৰিছা ক্ৰন্দন যদি একোৱেই নানিলা নালাগে দিয়া সখা সখা চোৱাচোন চোৱাচোন সুদূৰৰ ফালে প্ৰকৃতিৰ কি মনোৰম দৃশ্য ক'ত সখা নিজৰাৰ ফালে চোৱা কাণ পাতি শুনা নিজৰাৰ কি কুলু কুলু ধ্বনি আকাশৰ ফালে চোৱা বিহংগৰ কি অভূতপূৰ্ব খিলখিলনি চোৱা চোৱা সখা বিহংগৰ কি অভূতপূৰ্ব খিলখিলনি নুখুলিবা নুখুলিবা সখা নুখুলিবা সখা নাই তাত তোমাৰ দুইশ পাচাৰ সখা নুখুলিবা সখা মিলিলন্ত আথে বেথে মেলিলন্ত আথে বেথে তিনিওলো করনাথে তিনিওলো করনাথে সাপরিষা পরিউলোক ও হরি 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 তিনি বস্ত গাথি মেলি মেলিলন্ত বনমালী ও হরি 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 কি সুস্বাদু দ্ৰব্য এয়া এইবাবে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা সখা আইলন্ত বনমালী সাপৰিষা তোমাক কেনেদৰে অৰ্পণ কৰোঁ পৰি তিনি লোক সংকোচ জাগিছিল মনত ও হৰি 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 তুমি সামান্য বুলি ভবাই চাউল মুঠি মোক যে আজি
কিমান আনন্দ দিছে তুমি তাক উপলব্ধি কৰিব পৰা নাই